হেল্ল' গাইজ, ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড ফালৰ পৰা বহুতো ভাল খবৰ ওলাই আহিছে। হেল্ল' গাইজ, টোটেল পোষ্ট হৈছে 1760টা। হেল্ল' গাইজ, এই পোষ্টটো হৈছে অল ইণ্ডিয়াৰ বাবে। হেল্ল' গাইজ, আছামত পোষ্ট আছে 85টা। ইয়াৰ ষ্টাৰ্টিং ডেট হৈছে 14 তাৰিখৰ পৰাই হৈ আছে ডিচেম্বৰ মাহৰ। ইয়াৰ অনলাইন এপ্লিকেশ্যন লাষ্ট ডেট হৈছে 3 জানুৱাৰী 2023। এজ লিমিট মিনিমাম 18 to 24 ইয়াৰ্ছ, 18 বছৰৰ পৰা 24 বছৰৰ ভিতৰত। হেল্ল' গাইজ, এজ ৰিলেক্সেশ্যন দিছে SC STৰ বাবে 5 ইয়াৰ্ছ, OBC MOBCৰ বাবে 3 ইয়াৰ্ছ, PWDৰ বাবে 10 ইয়াৰ্ছ। হেল্ল' গাইজ, এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে এইটো আপোনালোকৰ ITI থকাবিলাকৰ, মেট্ৰিকৰ পৰা ডিপ্ল'মা থকাবিলাকে কৰিব পাৰিব। যিবিলাকে ITI কৰিছে সেইসকলে কৰিব পাৰিব আৰু ডিপ্ল'মা থকাবিলাকৰ। হেল্ল' গাইজ, ইয়াৰ লাষ্ট অনলাইন এপ্লিকেশ্যন ডেট হৈছে 3 জানুৱাৰী 2023। হেল্ল' গাইজ, ডকুমেণ্টছ লাগিব আপোনালোকৰ এডুকেশ্যনেল চাৰ্টিফিকেট, ডেট অফ বাৰ্থ, কাষ্ট চাৰ্টিফিকেট লাগিব, PWD চাৰ্টিফিকেট লাগিব, আধাৰ কাৰ্ড, পান কাৰ্ড লাগিব আৰু ৰিচেণ্টলি কালাৰ পাছপোৰ্ট চাইজ ফটো লাগিব। হেল্ল' গাইজ, যিসকলে কৰা নাই তেওঁলোকে কৰিব পাৰে। হেল্ল' গাইজ, অসম চৰকাৰৰ এক বৃহৎ নিযুক্তি ওলাই আহিছে। সেই ভিডিঅ'টি চোৱা নাই যদি আপোনালোকে চাই ল'ব পাৰে। তলত ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, সেই ভিডিঅ'টো গৈ আপোনালোকে চাই ল'ব। হেল্ল' গাইজ, ভিডিঅ'টি কেনেকৈ পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।